নমস্কাৰ, ত্ৰিবেণী খবৰলৈ আপোনাক স্বাগতম। মই অজিত দাস। এতিয়া নিৰ্বাচনৰ বতৰ। কংগ্ৰেছ বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলেই সাধাৰণ ভোটাৰৰ ভোট লাভ কৰিবলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰা দেখা গৈছে। কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে চৰকাৰ গঠন কৰাৰ 100 দিনৰ ভিতৰত অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গৰ ন্যায় দিব বুলি গেৰাণ্টি দিছে। অৰ্থাৎ চৰকাৰ গঠন কৰাৰ 100 দিনৰ ভিতৰতে জুবিন গাৰ্গৰ হত্যাকাৰীক শাস্তি দিয়া হ'ব। কংগ্ৰেছে জুবিন গাৰ্গৰ হত্যাকাৰীক 100 দিনৰ ভিতৰত শাস্তি দিব পাৰে নে নোৱাৰে, সেই বিতৰ্কত সোমোৱাৰ এই আলোচনাৰ উদ্দেশ্য নহয়। আজি ইয়াতে 25 বছৰ আগৰ ঘটনা এটাৰ কথাহে আলোচনা কৰিবলৈ ওলাইছোঁ। আজিৰ পৰা 25 বছৰৰ আগতে অৰ্থাৎ 2001 চনত অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই সময়ত ক'বলৈ গ'লে অসমত বিজেপিৰ কোনো অস্তিত্বই নাছিল। তেতিয়া অসমত প্ৰফুল্ল মহন্তৰ নেতৃত্বাধীন বামপন্থী আৰু অসম গণ পৰিষদৰ সন্মিলিত চৰকাৰ আছিল। সেই চৰকাৰৰ দিনতে ভয়াৱহ গুপ্ত হত্যা সংঘটিত হৈছিল আৰু সেই ঘটনাই গোটেই অসম জোকাৰি গৈছিল। বহুতো নিৰীহ অসমীয়া যুৱকক হত্যা কৰা হৈছিল। গুপ্ত হত্যাৰ ন্যায় বিচাৰি অসমৰ মানুহ উত্তেজিত হৈ আছিল। বৰ্তমানৰ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া আছিল সেই সময়ত কংগ্ৰেছৰ অসমৰ নেতা। সেইবাৰো নিৰ্বাচনত কংগ্ৰেছৰ ৰাজ্যিক আৰু দিল্লীৰ নেতাসকলে অসমীয়া মানুহৰ আৱেগৰ সুবিধা লৈ চৰকাৰ গঠন কৰিয়ে গুপ্ত হত্যাকাৰীক শাস্তি দিব বুলি কথা দিছিল আৰু সেই কথাত পতিয়নকৈ অসমীয়া মানুহে কংগ্ৰেছক শাসনত বহুৱাইছিল। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিল। কংগ্ৰেছে কথা দিয়া মতে গুপ্ত হত্যাকাৰীক শাস্তি দিব বুলি বৰ আশা কৰিছিল অসমবাসীয়ে। কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে গুপ্ত হত্যাকাৰীক শাস্তি দিয়া দূৰৰ কথা, ৰহস্যজনকভাৱে গোটেই ঘটনাটোৱে গাপ দি পিছলৈ একেবাৰে নোহোৱাই কৰি পেলালে। স্পষ্ট সাক্ষীবাদী থকাৰ পিছতো কেনেকৈ কাৰ স্বাৰ্থ পূৰণৰ বাবে গুপ্ত হত্যাৰ গোচৰটো গাপ দি থোৱা হ'ল আৰু গুপ্ত হত্যাকাৰীসকলক সমাজত মুকলিকৈ ঘূৰি ফুৰাৰ সুযোগ কংগ্ৰেছ চৰকাৰে কৰি দিলে, সেয়া আজিও সাধাৰণ অসমীয়াৰ বাবে ৰহস্য হৈয়ে থাকে। এইবাৰো অসমীয়াৰ অতি মৰমৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ক্ষেত্ৰতো যদি একেই ঘটনাৰ পুনৰাবৃত্তি হয়, তেনেহ'লে অসমীয়াৰ দৰে দুৰ্ভাগ্যজনক জাতি পৃথিৱীত আৰু হয়তো দ্বিতীয়টো নোলাব। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।